যে এওঁক কেনেকৈ আমি অপমান কৰিছোঁ চোৱা, এওঁক কেনেকুৱা ধৰণৰ অৱস্থা কৰি দিছোঁ চোৱা। এইটো ক'ত প্ৰটোকল? অথচ মই বিধানসভাৰ যিটো অৰ্ডাৰ গৈছিলে তাৰ কপি চাইছিলোঁ, তাত কৈছিলে যে বিধায়কক সমগ্ৰ প্ৰটোকলসহ আনিব লাগিব। এতিয়া যি অত্যাচাৰ কৰি আনিছে আপোনালোকে নিজে দেখিছে, চব কেনেকৈ ঠেলি আছে। এনেকৈ ঠেলিব পাৰে নেকি কওকচোন? এম এল এ এজনক পেণ্টত ধৰিছে, এইটো পাৰে নেকি এজন এম এল এ? এই যে অত্যাচাৰ, এই যে ফেচিবাদ, এই বিজেপি চৰকাৰে এই যিটো ফেচিবাদ চলাইছে নহয়, এই ফেচিবাদক আমি মষিমূৰ কৰিব লাগিব। এই ফেচিবাদ যেতিয়ালৈকে বন্ধ নহ'ব তেতিয়ালৈকে আমি কেতিয়াও শান্ত হ'ব নালাগিব। এনেকৈ আপোনালোকে মোক কিয় ঠেলি আহিছে বিধানসভাৰ ভিতৰত? আপুনিতো মোক কৈছে ছাৰ আহক, এই মানুহকেইজনে মোক কিয় ঠেলি আহিছে? কেলে নাই ঠেলা? ঠেলি আহিছে নে নাই আপোনালোকে? ঠেলি আহিছে পাৰে নেকি এইটো কওকচোন? মোক এছেম্বলিৰ ভিতৰত যদি আপোনালোকে এইটো কৰিব খুজিছে তেতিয়াহ'লে অসমীয়া জাতিৰ যে কোনো মাত নাই, অসমীয়া জাতিক যে আপোনালোকে হত্যা কৰিব খুজিছে এই কথাটো কৈ দিয়ক। এনেকুৱা অত্যাচাৰ কিয় কৰিছে? এছেম্বলিৰ ভিতৰত এজন এম এল এ কেনেকুৱা অত্যাচাৰ কিয় কৰিছে মই মুখ্যমন্ত্ৰীক সুধিছোঁ, আৰু মই মাননীয় স্পীকাৰক ক'ব খুজিছোঁ যে তেখেতে মোক প্ৰটোকল লৈ আহিবলৈ কৈছে। কিন্তু এনেকুৱা অত্যাচাৰ কিয় কৰা হৈছে? কিয়? এয়া সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয়নে নহয়? শিৱসাগৰবাসীৰ প্ৰতি অপমান হয়নে নহয়? সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয়নে নহয়? এয়া সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান। আৰে আপোনালোকে ক'ভিড আছে, আপোনালোকে এনেকৈ মই টেষ্ট কৰোঁ নাই, আপোনালোকে টেষ্ট কৰাইছেনে? মোক এনেকৈ যে ঠেলি আছে আপুনি চাওকচোন, আপোনালোকে নিজে চাওক যে সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি এইটো অপমান হয়নে নহয়? এছেম্বলিত এজন এম এল এ কেনেকুৱা অত্যাচাৰ কৰিব পাৰে নেকি? কিন্তু এটা কথা খাটাং যে মোৰ কণ্ঠ কেতিয়াও কোনেও ৰুদ্ধ কৰিব নোৱাৰে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা যে শিৱসাগৰ